কুৱেশ্যন নম্বৰ 1 দক্ষিণ পশ্চিম মৌচুমী ভাৰতত কেতিয়া শেষ হয়? ইয়াৰ উত্তৰ হ'ল নৱেম্বৰত। কুৱেশ্যন নম্বৰ 2 কোনডাল ৰেখাই ভাৰত চীনক পৃথক কৰিছে? ইয়াৰ উত্তৰ হ'ল মেকমোহন লাইন। কুৱেশ্যন নম্বৰ 3 অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1901 চনত। কুৱেশ্যন নম্বৰ 4 অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ল 720 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 5 কালাহাৰী মৰুভূমি ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ল আফ্ৰিকাত। কুৱেশ্যন নম্বৰ 6 ঘানা চৰাই অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ল ৰাজস্থানত। কুৱেশ্যন নম্বৰ 7 ভাৰতৰ আটাইতকৈ কম বৰষুণ ক'ত হয়? ইয়াৰ উত্তৰ হ'ল লেহ। কুৱেশ্যন নম্বৰ 8 হিমাদ্ৰী অথবা গ্ৰেটাৰ হিমালয়ৰ গড় উচ্চতা? ইয়াৰ উত্তৰ হ'ল 8,848 মিটাৰ প্ৰায়। কুৱেশ্যন নম্বৰ 9 দক্ষিণ ভাৰতৰ বেছিভাগ সৰ্বোচ্চ শৃংগটো কি? ইয়াৰ উত্তৰ হ'ল আনাইমুডি। কুৱেশ্যন নম্বৰ 10 ব্ৰহ্মপুত্ৰৰ উৎস কি? ইয়াৰ উত্তৰ হ'ল আংচি গ্লেচিয়াৰ। কুৱেশ্যন নম্বৰ 11 নেশ্যনেল ডিফেন্স একাডেমী ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ল খাৰঘাগছালা। কুৱেশ্যন নম্বৰ 12 ইণ্ডিয়ান মিলিটাৰী একাডেমী ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ল দেহৰাদুনত। কুৱেশ্যন নম্বৰ 13 ব্ৰাজিলৰ অৰ্থনীতি প্ৰধানকৈ ক'ত নিৰ্ভৰ কৰে? ইয়াৰ উত্তৰ হ'ল কফি। কুৱেশ্যন নম্বৰ 14 ৰূপৰ মুখ্য উৎপাদনকাৰী দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল মেক্সিকো। কুৱেশ্যন নম্বৰ 15 ভাৰতৰ কোন পাহাৰীয়া ঠাইত বেছি বৰষুণ হয়? ইয়াৰ উত্তৰ হ'ল খাচী পৰ্বতত। কুৱেশ্যন নম্বৰ 16 মধ্য প্ৰদেশৰ লগত সীমা থকা ৰাজ্য কেইখন? ইয়াৰ উত্তৰ হ'ল 5খন। কুৱেশ্যন নম্বৰ 17 ধান উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য শীৰ্ষত? ইয়াৰ উত্তৰ হ'ল পশ্চিম বংগ। কুৱেশ্যন নম্বৰ 18 নাগালেণ্ডৰ সৰ্ববৃহৎ নদী কি? ইয়াৰ উত্তৰ হ'ল দিচাং। কুৱেশ্যন নম্বৰ 19 কোনখন ৰাজ্যত অধিক কৃষিভূমি? ইয়াৰ উত্তৰ হ'ল উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 20 ইছৰো মহাকাশ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ল বাংগালোৰত।